সূত্ৰধৰ বুৱাৰীলৈ আপোনালোকক স্বাগতম জনাইছো। আজি ব্লগ এটা আৰম্ভ কৰিম বুলি ভাবিছো। সোমবাৰ বজাৰলৈ যাওঁ। সোমবাৰ বজাৰ মানে কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলো, তাকে ল'বলৈ যাম বুলি ওলাইছো। আৰু যিহেতু এইকেইদিন ব্লগ দিব পৰা নাছিলো মানে মই আপোনালোকক ভিডিঅ' এটাত দেখুৱাইছিলো যে যিহেতু মই কাপোৰ লগাইছিলো, সেইকাৰণে কাপোৰ লগোৱাৰ কাৰণে ব্লগ দিব পৰা নাছিলো। ব্যস্ততা হৈ আছিলো। যিহেতু হিৰক বান্ধিছো, হিৰক বান্ধাৰ পিছত আকৌ মই মিচিং ফুল এটা আনিছিলো মিচিঙৰ পৰা। ফুলটো বেয়া হোৱাৰ কাৰণে আৰু নিজে নতুনকৈ ফুল বান্ধিব লগা হ'ল। সেইকাৰণে ব্যস্ততাৰ মাজতো ব্লগ দিব পৰা নাছিলো। সেইকাৰণে আজি ব্লগ এটা বনাম বুলি ভাবিছো। যিহেতু বজাৰলৈ যাওঁ যেতিয়া আপোনালোকক নেদেখাকৈ আকৌ কেনেকৈ থাকিম ন, সেইকাৰণে ব্লগটো আৰম্ভ কৰিলোঁ। আৰু কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আৰু লগতে ভিডিঅ'বোৰ কেনেকুৱা ভাল বেয়া কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি খোজকাঢ়ি যাম, যিহেতু আমাৰ লালি নদীৰ মাজে মাজে খোজকাঢ়ি যোৱাৰ মজাই বেলেগ। আৰু ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিলোঁ। আৰু কি কৰোঁ আপোনালোকে চাই থাকিব। এনেকৈ পথাৰৰ মাজে মাজে গৈ আছো। আৰু এইফালে একজাক লগৰী আহি আছে। আৰু এনেকুৱা খোজকাঢ়ি যোৱাৰ মজাই বেলেগ। আৰু মানুহে কয় মই বোলে বেছি শকত হৈছে, সেইকাৰণে অকণমান খোজকাঢ়িছোঁ। যিহেতু স্কুটি লৈ গ'লে মানে অকণমান সুখ হয় আৰু খোজকাঢ়ি গ'লে মানে অকণমান ভাল হয়, সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আৰম্ভ কৰিলোঁ গাইজ। এনেকৈ খোজকাঢ়ি গৈ আছোঁ সকলোৱে। যিহেতু কাইলৈ শিৱৰাত্ৰি পূজা, সোমবাৰ বজাৰত মানে বজাৰ কৰিম বুলি গোটেইখন ওলাই আহিছে। সেইকাৰণে আৰু ভাল লাগিছে। আৰু ইফালে নদী, চাৰিওফালে নদী। আমাৰ ইয়াত নদী খোজকাঢ়ি যাব লাগে। চাওক অকল নদী, মানে নদীটো এতিয়া পানী শুকাইছে। যেতিয়া বাৰিষা হ'ব তেতিয়া মানে বুট নাও আৰু ভুম 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 ভুমকৈ চলি যাব। এতিয়া গৈ আছোঁ আৰু দেই কেইটা ভাগৰ বহুত লাগিছে, সেইকাৰণে অকণমান জিৰাই লৈছোঁ। কি ক'ম আৰু আজি স্কুটি নানি পিনি কৃষ্ণ বহুত ভাগৰ লাগিছে। ইফালে নদী, দুটা নদী পাৰ হ'ব লাগে। আৰু ইফালে ঘাটোৱাল। ঘাট পাৰ হৈ আছো। ঘাটোৱাল ইমান লাজ কৰি দেখা নাই। গৈ আছো এনেকে। আমাৰ এই ৰকীজনী চাচোন কিমান কষ্টকে সাঁতুৰি আছে। আৰু দেই কৃষ্ণ কৃষ্ণ ৰকী, কৃষ্ণ কৃষ্ণ। উঠিব নিদিলো তো মৰম চৰমকে। এতিয়া আহি পাই পিনি অটত যাব ওলাইছো। এনেকৈ এই অটত মই যাম। লাইমেকুৰিত আহি পালো। লাইমেকুৰিত আহি পিনি অকণমান গৰম চাহ খাই লৈছো। গৰম চাহ যিহেতু ইমান দূৰৰ পৰা আহো, কষ্ট লাগে, খাব লাগে, সেইকাৰণে গৰম বজাৰত আহি পালো। এইবাৰ যাম, যিহেতু মই কাপোৰ অৰ্ডাৰ দিছোঁ। কাপোৰ অৰ্ডাৰ কৰা জেগাত গৈ আছোঁ। চিধাই বজাৰত সোমালো আৰু আহি পালো। দোকানী কাপোৰ ওলাই দিব। কোন আহিলো বজাৰৰ পৰা। যিহেতু মেখেলা চাদৰ অৰ্ডাৰ দিছিলোঁ, নাপালো, মন বেয়া। অটত গৈ আছো। এইকেইটা বঢ়িয়াৰ কাপোৰকেইটা এইকেইটা। মনটো বহুত বেয়া লাগিছে। যিহেতু মই কাপোৰ অৰ্ডাৰ দিছিলোঁ, সেইটো নাপালোঁ, বেলেগ ওলাই দিছে। সেইকাৰণে মনটো বেয়া লাগি পিনে আহিছোঁ, ঘূৰি আহিলোঁ। আৰু এতিয়া অটত লাইমেকুৰিৰ পৰা আহি পিনি ঘাট পালোঁ। ঘাটত অকণমান বহি আছোঁ। এতিয়া ঘৰ পামগৈ আৰু গৈ আছোঁ আৰু এনেকৈ। আৰু এইবিলাক জামপানীৰ আলু আনিছে। জামপানীত কাম কৰিব যোৱা মানুহে বহুত আনিছে। জামপানীত কাম কৰিব গ'লে এইটোৱে লাভ হয়, বহুত আলু আনিব পাৰে। আৰু ভিডিঅ'টো আজি কি ক'ম, বহুত দুখ লাগি আছে। যিহেতু মই কাপোৰটো অৰ্ডাৰ দিছিলোঁ, সেইটো নাপালোঁ। এনে বহুত মানে খং লাগি আছে। আৰু এতিয়া গৈ পাম আৰু পানী